এক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত মুছলিম লীগ কোনে প্ৰতিষ্ঠা কৰিছিল? আগা খাই, ছাৰ সৈয়দ আহমদ খান, এম এ জিন্না, সলিমুদ্দিন। শুদ্ধ উত্তৰটো হৈছে আগা খান। 1906 চনত মুছলিম লীগ স্থাপন কৰিছিল। নেক্সট হৈছে কোনে কুইট ইণ্ডিয়া শ্লোগান দিছিল? ইউছুফ মোহন আলী, মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহৰু। বন্ধু বান্ধৱীসকল, শুদ্ধটো হৈছে ইউছুফ মোহন আলী। নেক্সট হৈছে অসমত কেতিয়া চাহ কোম্পানী গঠন কৰা হৈছিল? 1939, 1940, 1941, 1942। শুদ্ধ উত্তৰটো হৈছে 1939। আৰু অসমত প্ৰথম চাহ আৱিষ্কাৰ হৈছিল 1823 চনত। নেক্সট প্ৰশ্নটো হৈছে আজিৰ ভিডিঅ' 4 নম্বৰ কুৱেশ্যনটো হৈছে চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰক কি আছিল? সেনাবাহিনীৰ লোকৰ কম দৰমহা, নীতিৰ অভাৱ, জন্তু চৰ্বিৰে নিৰ্মিত কাটিজাৰ ব্যৱহাৰ, ভাৰতীয় চিপাহীক ব্যৱহাৰ। শুদ্ধ উত্তৰটো হৈছে জন্তু চৰ্বিৰে নিৰ্মিত কাটিজাৰ ব্যৱহাৰ। নেক্সট প্ৰশ্নটো হৈছে 5 নম্বৰ। কাৰ শাসনকালত হস্তিবিদ্যানব লিখা হৈছিল? ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ, গদাধৰ সিংহ, শিৱসিংহ। বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি, শিৱসিংহৰ। শিৱসিংহৰ দিনত হস্তিবিদ্যানব গ্ৰন্থ লিখা হৈছিল। নেক্সট প্ৰশ্ন হৈছে 6 নম্বৰ। হৰ্ষচৰিত কোনে লিখিছিল? বাণভট্ট, হৰ্ষ ভট্ট, শিলাদিত্য, বাগদত্ত। বন্ধু বান্ধৱীসকল, শুদ্ধ উত্তৰটো হৈছে এ, বাণভট্ট হৰ্ষচৰিত লিখিছিল। নেক্সট হৈছে 7 নম্বৰ। ডাক বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ইলতুৎমিছ, মহম্মদ ঘোৰী, কুতুবুদ্দিন, শ্বাহাবুদ্দিন। শুদ্ধ উত্তৰটো হৈছে ইলতুৎমিছ। নেক্সট হৈছে 8 নম্বৰ। দিল্লী সুৰ বংশ কোনে স্থাপন কৰিছিল? শ্বেৰশ্বাহ, বাবৰ, আকবৰ, হুমায়ুন। শুদ্ধটো হৈছে শ্বেৰশ্বাহ। নেক্সট হৈছে 9 নম্বৰ। অসমত বুৰঞ্জীত পৰ্বতীয় ৰজা হিচাপে কাক জনা যায়? চুডাংফা, খামছেও, চুপাংফা, চুমাংফা। শুদ্ধটো হৈছে খামছেও। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ' অন্তিমটো কুৱেশ্যন হৈছে 10 নম্বৰ। শিৱসিংহৰ দিনৰ পৰ্বতীয় গোহাঁইৰ আচল নাম কি আছিল? সত্যানন্দ ন্যায়বাৰ্ষিক, অচ্যুতানন্দ ন্যায়বাৰ্ষিক, কৃষ্ণানন্দ ন্যায়বাৰ্ষিক, ধৰ্মপাল। শুদ্ধটো হৈছে কৃষ্ণানন্দ ন্যায়বাৰ্ষিক। বন্ধুসকল, আজিলৈ ইমানেই। পৰৱৰ্তী নতুন এটা ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।